কেবৰ বিৰুদ্ধে আংঘত হৈ পেলাই কৰিব লগা মাননীয় কেব বহুত যিটো আজি এজেণ্ডা তাৰ মাজত এটা মাত্ৰ আৰু মই কেব বিৰোধী এই সভাখন চলাই লৈ যোৱা মাননীয় ষ্টাৰিং কমিটিৰ প্ৰেচিডেণ্ট ইয়াত বহুত সমস্যা আছে আৰু সমস্যা আছে উপস্থিত ইয়াতে স্থাপনৰ কাৰণে উগ্ৰবাদৰ সমস্যা সমাধান কৰিব লাগিব 5 নং কোকৰাঝাৰ লোকসভা প্ৰাৰ্থী আৰু আটাইতকৈ ডাঙৰ কথা এই অঞ্চল আজি মানে জাতি ধৰ্ম আৰু মানে ভাষাৰ নামত বিভাজিত হৈ আছে বড়ো অবড়ো নামত ৰাজনীতি চলে সকলোবোৰ শেষ কৰি পেলাই এই ধৰণৰ ৰাজনীতিটো অৱসান ঘটাই দিবৰ কাৰণে কাম কৰিব লাগিব আৰু উন্নয়ন বহুতখিনি থাকি গ'ল ইয়াত দুৰ্নীতি চলে বিটিএডি অঞ্চলত আমাৰ মহিলাৰীয়ে আজি দুৰ্নীতিয়ে কৰি আছে এই দুৰ্নীতি এক ধৰণৰ এটা মই জয়ী হৈ গ'লে তাৰ কাৰণে প্ৰাইমাৰী কমিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুৰ্নীতি আৰু সকলো দুৰ্নীতিৰ ৰাইজ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থত ক্ষতি নোহোৱাকৈ অসমৰ জনগণৰ স্বাৰ্থ কৰিবৰ কাৰণে আমি যিকোনো অন্য অন্য गुबुन गुबुन गामिनिफ्रायनो जाफैनाय मानगोनां रायजो राजा आइ आफा बिदा फंबाय बिब' बिनानावमोन गिबि गिबियावनो आङो बेलासिनि गाहाम हामलायथिखौ नोंथांमोननो जासिबाय आरो फैबाय थानाय बैसागोखौ जाहाथे अबंलावरिया मोजाङै जोंखौ जाहोयो बिनि थाखाय आं गिबियावनो आफा अबंलावरिनाव आर'ज गाबबाय आरो नोंथांमोननिखौ खेबसे खुलुमबाय आं रायजो राजा आइ आफा नोंथांमोन তাৰপিছত আৰু কোনো সন্দেহ কৰিব লগা নাই আৰু মোৰ বিজয় বড়ো ভাষাতে কম মানে ইয়াত মই কমেও মানে 5 লাখ লৈ পেলাই 90% মানে বড়ো বক্তব্য দেখা পালো এটি কাৰণে কাৰণ মই বড়োদি আজিৰ দিনত বঙালী আৰু মুছলমান মানুহ ভোট নিদিয়ে আৰু বড়ো ভোটটো তেওঁ নাপায়ে আৰু তেওঁ 2 লাখ বা পাই যাব পাৰে কংগ্ৰেছ ইয়াত নাই কৰ্মী নাই কমিটি নাই দলে নাই নিজকে মানে CPM 1 नोंथांमोनखौ खावलायगोन जाय बिथांमोना 2.5 लाख বা 3 लाखৰ ভিতৰত থাকে जोंनि बर'निनो थै गोनां এইকাৰণে एबा बर' माहारि बिथांमोना जायफोरा थाबोदों बेखौसो आङो माने सिन्था खालामदों आरो